মেকআপখিনি গুচিয়ে গ'ল ইমান কষ্ট কৰি মেকআপখিনি লগালোঁ মানে নাই হ'ব দে ইমান আৰু লগে কি কৰিম আছে ঠিকে থাকে আছে আজি এজন ল'ৰা অহাৰ কথা আছিল আহেনে নাহে বা ঘূৰিয়ে হ'লোঁ ৰখাতে মেকআপ কৰাতে ইমান আৰু মেকআপ ভালি কোনেও পচন্দই নকৰে মেকআপৰ জোৰতে যি হয় আৰু আজি মানে বাপৰা বাপ অলপ ষ্টাইলটো ইমান এটা ঠিক লগা নাই নেকি মানে বহুত ভাল লাগিব বুলি ভাবিছিলোঁ হৈছে দে ইমান আৰু কিমান কম গাঁৱলীয়া মানুহ যিহেতু আৰু গাঁৱলীয়াই ক'ব লাগিব মানে আহি যায় নে মুখত লিখিত মানে ল'ৰা আহিবতো আজি অলপ ভাল লাগি আছে পচন্দ কৰিবনে মোক হ'ব দিয়া আজি পচন্দ নকৰিলে নাই আৰু ইমান মেকআপ কৰিছোঁ যদিহে পচন্দ নকৰে আৰু মোৰ উপায় নাই আজি যদি পচন্দ নকৰে আজি সোধাই নেৰো মই তাৰ কান্ধত উঠি হ'লেও গুচি যাম আজি কাৰণ ইমান আৰু বয়সে ৰৈ নাথাকে বয়স যায়ে আছে আজি উঠিমেই আজি কান্ধত আজি বা এই বাঁহডাল থকাই বৰ ভাল হৈছে দেই মানুহবিলাকে বহিব পাৰে অলপ শান্তিত এই ৰ এটা কথা এই হেৰি জবাক বোলে চাবা আহে দৰাই যাওঁ ৰকচোন কি কৰি আছে কিবা চাহ পানী বনাইছে তাৰে সদ লৈ আহোঁ যাওঁৱে ৰ বা জবাই বা আজি কি কৰি আছে নিশ্চয় সাজি কাচি আছে যাওঁ ৰ কি কৰিছে চাওঁ বা জবা আজি কি চখ কৰি আছে ৰে দৰাটো আছিলে কি ল'ৰাটো আহিলে আৰু মই এনেকৈ বহি থাকোঁ নেকি আইনে তাৰমানে তাৰ পলাত বহি থাকিলোঁ আজি বাপা কৈছে নে আজি দেখিছে নে নাই লিপষ্টিক লৈয়ে আছে তাৰমানে পুৰা আজি যাহিৰ বি দৰা নেমুৰত ধৰিম আজি নেমুৰা কান্ধত ধৰিম এনেকৈ মানে মেকআপ কৰিছোঁ সি একবাৰ চাই তাৰ মানে তাৰ মন ভুলি যাব লাগিব বা এই বুঢ়া নহয় নেকি চেংৰি আপি নেকি এনেকৈ ভাবিব লাগিব গালৰ সতৰা সতৰিলে নাই হা গালত সতৰা সতৰিলে নাই নাই অকে কাপোৰ সতৰা সতৰি মই আছোঁ আছে বুলি কৈছে নেকি সতৰা সতৰি থাকপে দিয়ে না প্লাষ্টাৰ মাৰছোঁ প্লাষ্টাৰ মাৰি কেনে তাৰে ওপৰত পুটিং মাৰছোঁ পুটিং মাৰি কেনে তাৰে ওপৰত মেকআপ লগাই দিছোঁ পুৰা কেনে লাগছি লাগছি দে আজি নিব না মোক পচন্দ কৰি নিবই ইমান দিন হ'ল বিয়া সমমকে ভাবি থাকোঁ মোৰ লগৰ আপি চবেই চলিৰ মায়া হ'ল মোক কোনো বিয়া নকৰা আহে আৰু যায় কেতিয়াবা পচন্দ নকৰে সেইকাৰণে আজি তামান ষ্টাইল কৰিছোঁ আজি ষ্টাইলতে যি আৰু পট খাই যাব লাগিব আজি দে মই যাওঁ দে তে যা বাটে দেখা পাবাও পাৰা বোলো আসি দৰাটো চাহ পানী অলপ খাইও যাওঁ কথা পাতি যাওঁ আহিবি যা বাপাও আহিম দে চাহ পানী মোক লগত থবি যা আজি যামেই তাৰ লগত তে মই যাওঁ দে যা বাটত দেখা যদি পাৱা আকৌ গুচি আহিবি জানবি যিটো আপা আহি থাকে সেইটোৱে হ'ব দে পিঠাকেইটা ডাঙৰ ডাঙৰ বুলিছে নে বেলুন খোলা দি বুলিছি কৰা দে থবি দে আছে যা টেনশ্যন নালাবি মই যাওঁ দে আজি পুৰাকে কাট যাব লাগিব বাপ্পা কি মিঠাই দেখি একেবাৰে পানী কৰে কেটলিৰ কথা নাৰো বুলি এই জবা বাই চাবা আহে মই তাইক চাবা যাওঁ কেনেকৈ চব ঐ পালো তাক চাবা মই আজিয়ে শুনিলোৱে আজিয়ে নহয় এতিয়া শুনিলো মই এইখিনি অলপ চাফা কৰি থওঁ ৰ পিছা পাই আহিবতো অলপমান চাফা হোৱাটো দেখাব লাগিব খৰিকেইটাৰ চিজিল নহ'লে মানুহৰ চিজিল নহয় বুলি ক'ব বেলেগ বখৰি আজি মোক চাবা আহিব জানা না ইমান দিনে দি বুঢ়া হৈছোঁ কোনো বিয়া নকৰে আজি এটা চলি আহিব বুলি কৈছোঁ মই আজি সি আহালো অলপ বেলেগ কথা নাই আৰু ডাইৰেক্ট তাৰ কান্ধত ধৰি হাতত ধৰি যাৱাটোৱে মাথা মাৰিম আজি সেইকাৰণে চব কৰছোঁ আৰু মই চব খাইছোঁ আজি শুনি কেনে চব খা ভালে পাব লাগে মই ইমান বুঢ়া হৈছোঁ মোৰ লগৰ গিলে চব চলিৰ মায়া হ'ল মোক কোনো বিয়াই নকৰে মোক ঘৰৰ কাম কৰাতে যায় য'ত আহিছে আজি কিন্তু দুৱাই হৈ যাব নালাগে মই মেকআপখিনি গেছি নেকি কথা
পাছি আহি আছে বোলে অলপ আগতে ফোন কৰিছিল দাইদেউ সিহঁতৰ মোবাইলত এই কুমড়ি কাটা পাছি বোলে যাচোন আছি না চায়া বক্তা যাচোন যা বক্কা আহিবি কিন্তু দেৰি নকৰবি লতাৰো বক্স আছে আছো তো লতা না লতাই তাতে আৰু চুলিকেইডাল লতাৰ নিচিনা ওমেই থৈ দিছে জবাবাই গাড়ী চাবা আহিব মোৰ মনটো কি ফালজি লাগিছে জবাবাই কিবা কৰি বিয়াখন হ'লি মোৰো তেতিয়াহ'লে বিয়াখন হ'ব কি মজা লাগিব এতিয়া চাবা দিছে চাই আহিব মা খাব লাগছে নে মই যাওঁ জবাবাই এটা কথা লাগে জবাবাই তুমি চাবা আহিম বুলি কৈছিল এটা মানুহ কি কৰে না জবা ক'লে চাবা দেৱলৈ মানুহ ফটো চাই আছিল তোক চাবা মানুহ ফটো চাই থাকোঁতে বোলে বোলে গাড়ী আহি পাইছে সোণদাৰ নাম দিছি যদি পুলিচ আহি কেনে সাঁচি কৰে দিছিলে বিয়া মাত মই Mandina muna takir dia korba mau apa mungkin besra dia ternyata mau mori wah seperti sih iyo siapa nanti wah pitra sih nana kita kan tidak emang dengar mau apa sih apa boleh Hi guys, video to চাই কেনে বলে যদি আমার ভিডিও তো চাই ভাল পালে লাইক কমেন্ট শেয়ার করবা আর চ্যানেল তো যদি সাবস্ক্রাইব করা নাই তেনেহলে সাবস্ক্রাইব কৰি ঘণ্টা বেতনটো দবাই দিব তো আজিলৈ বাই জয় আই অসম